আজি অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াৰ কন্যা আদিত্ৰিৰ আজি উভতা দিন। হয় বন্ধু বান্ধৱীসকল, আজিৰ দিনটোতে অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াৰ জীৱনলৈ আহিছিল আদিত্ৰি। হয় বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ দিনটোত তেখেতলোকে কিদৰে উদযাপন কৰিছে কন্যা আদিত্ৰিৰ জন্মদিন, জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধু বান্ধৱীসকল। আজি আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াৰ কন্যা আদিত্ৰিলৈ থাকিল শুভেচ্ছা। লগতে তেখেত সোনকালে ডাঙৰ হৈ এগৰাকী ডাঙৰ মানুহ হওক। হয় বন্ধু বান্ধৱীসকল, আপোনালোকেও কণমানিজনীক অকণমান আশীৰ্বাদ দি যাওক, যাতে তাই মাকৰ দৰে অসমৰ বা আমাৰ ছবি জগতৰ বাবে যাতে ডাঙৰ কিবা এটা কৰিব পাৰে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় শুভেচ্ছাৰে ভৰাই পেলাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতলৈ পুনৰবাৰ শুভেচ্ছা জনালোঁ জন্মদিনৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক, কাৰণ বৰ্ষা ৰাণী বিষয়াৰ অনুৰাগীয়ে নিশ্চয় বহুতে এতিয়াও গমেই নাপায়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰক আৰু এটা কমেণ্ট কৰি শুভেচ্ছা দিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক। যদি চেনেলটোত প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।